A major search operation is underway after a helicopter carrying Iran's president and its foreign minister crashed in the northwest of the country in thick fog. President Ibrahim Raisi had been returning from a visit to the border with neighbouring Azerbaijan. Mass prayers are being said in Iran as the search continues. Namaskar, Suman Das Factsole আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম এটা কাহিনীৰ কথা। যোনটো রুটস বা গুৰি বা হিপা যদি আমি বিচাৰিব যাওঁ হেতু আমি 100 বছৰ আগলৈকে যাব লাগিব। জিউ বা অসমীয়াত যাক আমি ইহুদি বুলি মাতো তেওঁলোকৰ ওপৰত নিৰ্যাতন চলি আছিল গোটেই ইউৰোপত। ইউৰোপত বেলেগ বেলেগ জায়গাত তেওঁলোক আছিল সংস্থাপন হয় কিন্তু নিজৰ জায়গা বুলি জিউবোৰৰ একো নাছিল। So League of Nations প্ৰথমবাৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত এটা দাবী জনালে যে জিউবোৰৰ এটা নিজৰ এটা দেশ হ'ব লাগে, এটা নিজৰ ৰাষ্ট্ৰ হ'ব লাগে। এতিয়া আমি অলপ বছৰ আগুৱাই গৈ দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া শেষ হ'ল তেতিয়া আমি সকলোৱে গম পাওঁ যে হিটলাৰৰ জাৰ্মানীত ইহুদিবোৰৰ কেনেকুৱা অৱস্থা হৈছিল, কেনেকৈ কনচেন্ট্ৰেশ্যন কেম্পত তেওঁলোকৰ ওপৰত অত্যাচাৰ চলিছিল। বিশ্বযুদ্ধৰ পাছত ইহুদিবোৰৰ ওপৰত এই অত্যাচাৰৰ পাছত গোটেই সংসাৰৰ এটি সহানুভূতি আছিল জিউবোৰৰ প্ৰতি। এই বিভাজনটো প্যালেষ্টিনৰ লগত বাকি সকলো আৰব দেশে মানা নাছিল আৰু ইজৰাইলক মান্য কৰা নাছিল এটা লিগেল নেশন হিচাপে। 14 মে 1948 চনত ইজৰাইলে ইন্ডিপেন্ডেন্স ডিক্লেয়াৰ কৰে। তাৰ পাছত হয় এটি ডাঙৰ যুদ্ধ আৰব দেশ আৰু ইজৰাইলৰ মাজত, য'ত ইজৰাইল বিজয়ী হয়। এই চ্যাপ্টাৰটো যদি আৰু আমি আগুৱাই যাওঁ 1967 6 ডে war হয় এগেইন হে আৰব দেশৰ মাজত আৰু ইজৰাইলৰ মাজত, আৰু এইবাৰ ইজৰাইলে বিজয় হৈ পিনে জেৰুসালেম, গাজা ষ্ট্ৰিপ, ৱেষ্ট বেংক এইদৰে বিভিন্ন জায়গা ক্যাপচাৰ কৰে আৰু ইজৰাইলৰ যোনটো টেৰিটৰি আছিল হেতু আৰু বৃহৎ কৰি পেলায়। তাৰ পাছত 1979ত ইৰাণত হ'ল ইছলামিক ৰেভলিউচন বা ইৰানিয়ান ৰেভলিউচন যোনটো আমি কওঁ আণ্ডাৰ আয়াতুল্লাহ ৰুহুল্লাহ খোমেনি। বিফৰ 1979 ইৰানে সাপোর্ট কৰিছিল ইজৰাইলক আৰু ইউনাইটেড ষ্টেটছক, যোনে সাপোর্ট কৰিছিল টু নেশন থিয়ৰিক, মানে ইজৰাইল আৰু প্যালেষ্টিন পিসফুলি মানে শান্তিৰ মতে কো এক্সিষ্ট কৰিব পাৰে, মানে একেলগে থাকিব পাৰে। সেই টু নেশন থিয়ৰিক ইৰানে বিফৰ 1979 আণ্ডাৰ দ্য শাহ ৰেজিম সাপোর্ট কৰিছিল। কিন্তু 1979ৰ পাছত যোনটো ষ্টেণ্ড আছিল ইৰানৰ সাপোৰ্টত ইজৰাইলৰ হেতু পুৰাপুৰি কেনসেল কৰি কিনে তেওঁলোকে এতিয়া এটো ক'বলৈ ধৰিলে যে আমি ইজৰাইলৰ এক্সিস্টেন্সটো, ইজৰাইলে যোনটো ইন্ডিপেন্ডেন্স গেইন কৰিছিল হেতু আমি নামানো আৰু আমি এতিয়া প্যালেষ্টিনক ফুল্লি সাপোর্ট কৰিম। তাৰ পাছত ইৰাণ আৰু ইজৰাইলে ইটোৱে সিটোৰ লগত বহুত গিটা প্ৰক্সি ওয়াৰ্স ফাইট কৰিছে। প্ৰক্সি ওয়াৰ্স মানে কি হয়, ডাইৰেক্টলি ইনভলভ হোৱা নাই কিন্তু বেলেগ বেলেগ পাৰ্টিৰ থ্ৰু দি, থাৰ্ড পাৰ্টিৰ থ্ৰু দি ইটোৱে সিটোৰ লগত কাজিয়া লাগিছে। এতিয়া ইৰানে কাৰ থ্ৰু দি কৰিছে, মিলিটেন্ট গ্ৰুপ অফ ইয়েমেনৰ মিলিটেন্ট গ্ৰুপ হৌথি ৰিবেলছ তেওঁলোকৰ থ্ৰু দি প্ৰক্সি ওয়াৰ্স লাগে ইজৰাইলৰ এগেইনষ্ট, লেবাননৰ হেজবুল্লাহৰ লগত মিলি কিনে প্ৰক্সি ওয়াৰ্স লাগে, আৰু প্যালেষ্টিনৰ ফেমাছ হামাছৰ লগত মিলি কিনেও ইৰানে প্ৰক্সি ওয়াৰ্স লাগে ইজৰাইলৰ লগত। কিন্তু এতিয়া এনেকুৱা কি হ'ল যে ডাইৰেক্ট কনফ্ৰণ্টেশ্যন হৈছে ইৰাণ আৰু ইজৰাইল। 1 এপ্ৰিল 2024 চনত ইজৰাইলে সিৰিয়াৰ ৰাজধানী ডেমাস্কাছত ইৰানিয়ান কনসুলেটত এয়াৰ ষ্ট্ৰাইক কৰে। সেই এয়াৰ ষ্ট্ৰাইকটোত 16টা মানুহ মৰা যায়, যাৰ ভিতৰত 8জন ইৰানিয়ান অফিচিয়েলছ আছিলে। এতিয়া এইটো ডাইৰেক্ট কনফ্ৰণ্টেশ্যনৰ ইমান ডাঙৰ কাৰণ এটা কিয় হয়? UN কনভেনশ্যনৰ মতে যিকোনো দেশত যদি বেলেগ দেশৰ এটা এম্বাসি বা কনসুলেট আছে বা মিলিটাৰী এষ্টাব্লিছমেণ্ট আছে হেতু সেই দেশখনৰ টেৰিটৰি বুলি কোৱা হয়, হেতু থকা দেশখনৰ টেৰিটৰি বুলি কোৱা নহয়। যোনটো দেশৰ হে এম্বাসি বা কনসুলেট হয় হেতু দেশৰ টেৰিটৰি বুলি কোৱা হয়। আৰু যদি কোনোবা দেশে সেই কনসুলেট বা এম্বাসিত এটেক কৰে তেতিয়াহ'লে এইটো মনা যায় যে সেই দেশটোৱে সেই দেশৰ এম্বাসি বা কনসুলেটত এটেক কৰি সেই দেশৰ ডমেষ্টিক টেৰিটৰিত এটেক কৰিছে। তাৰ মানে ইজৰাইলে যেতিয়া ডেমাস্কাছত ইৰাণৰ কনসুলেটত এটেক কৰিলে তাৰ মানে আমি এইটো মানিব পাৰো আৰু ইৰানে এইটো মানিলে একৰ্ডিং টু UN কনভেনশ্যন যে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে।
এতিয়া এই কনফ্লিক্টৰ আগত ইউনাইটেড ষ্টেটছৰ প্ৰেছিডেণ্ট জো বাইডেনেও দুইটা কাণ্ট্ৰিকে এইটো কৈছিলে যে ডোণ্ট মানে আপোনালোকে যুদ্ধ বা ডাইৰেক্ট কনফ্লিক্টত নাহিব কিন্তু দুইটা কাণ্ট্ৰিয়ে এইটো কথা মানা নাই ইজৰাইলে এইটো কৈ আছে যে আমি এবাৰ পেলেষ্টিনৰ হামাসকটো হৰামে লগত আমি ইৰানকো শিকাম যে ইজৰাইলৰ লগত আপোনালোকে টিকিব নোৱাৰে লগত ইৰানেও কৈছে যে আমি এইবাৰ ইজৰাইলৰ অস্তিত্ব এই দুনিয়াৰ পৰা গুচাই দিম এই গোটেই সিচুৱেশ্যনটোক আৰু সেনচিটিভ কি বস্তুৱে কৰি তুলিলে ইৰানৰ প্ৰেছিডেণ্ট নিজৰ তিনিটা হেলিকপ্টাৰৰ কনভয়ত যেতিয়া ভাৰ্কুৱেন ৰিজনৰ তাব্ৰিজৰ ওচৰত আজেৰবাইজানত ভিজিট কৰিব গৈছিলে তেতিয়া তেওঁলোকৰ হেলিকপ্টাৰটোৱে মেল ফাংচন কৰি কিনে হাৰ্ড ক্ৰেছ কৰে য'ত ইৰানৰ প্ৰেছিডেণ্ট আৰু ফৰেন মিনিষ্টাৰ দুইজন নিহত এতিয়া এই গোটেই সিচুৱেশ্যনটো ইজৰাইলে কৈছে যে ইজৰাইলৰ কোনো সম্বন্ধ নাই কিন্তু ইয়াতে ইৰানে কথাটো মানিব খোজা নাই আৰু এটা এনকুৱাৰী কমিটি হয়তো বহিব গোটেইখিনি সিচুৱেশ্যন ইণ্টাৰনেশ্যনেলি স্ক্ৰুটিনাইজ কৰিবলৈ এই গোটেই সিচুৱেশ্যনটোত ইউনাইটেড ষ্টেটছেতো ইজৰাইলক ছাপোৰ্ট কৰি আছে কিন্তু ইৰানে ছাপোৰ্ট কাৰ পৰা পাই আছে চাইনা আৰু ৰাছিয়াৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ যেতিয়া কনফ্লিক্টটো হৈছিলে তেতিয়া ইৰানে বহুতখিনি ৱেপন ছাপ্লাই কৰিছিলে ৰাছিয়াক গতিকে সেইটোৰে এতিয়া যেতিয়া ৰিটাৰ্ণ দিব হৈছে তেতিয়া ৰাছিয়াই ফুল ছাপোৰ্ট দিছে ইৰানক আৰু এগেইনষ্ট ইজৰাইল বেচিকেলি তেওঁলোকক সহায় কৰি আছে মিলিটাৰী আৰু ইকনমিকেলি লগতে চাইনাই বহুত আশ্বাসন দিছে ইৰানক যে আমি আপোনালোকৰ কাণ্ট্ৰিত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু মিলিটাৰীত ইনভেষ্টমেণ্ট কৰিম ইন মিলিয়নছ অফ ডলাৰ্ছ আৰু আপোনালোকক ফুল ছাপোৰ্ট দিম গোটেই কনফ্লিক্টটো ৰিজল্ভ কৰোঁতে এতিয়া গোটেই সিচুৱেশ্যনটোত আমাৰ ভাৰতবৰ্ষৰ ৰোলটো কি হ'ব ভাৰতবৰ্ষই যেহেতু টু নেশ্যন থিয়ৰিটোক ছাপোৰ্ট কৰে গতিকে অপেনলি ইজৰাইলকো ছাপোৰ্ট কৰিব নোৱাৰে লগতে ইৰানকো ছাপোৰ্ট কৰিব নোৱাৰে ইৰানৰ পৰা ক্ৰুড অইল লৈ আছে ইণ্ডিয়াই আৰু তাৰ লগৰ পৰা ইজৰাইলে 90s পৰা ইণ্ডিয়াক বহুত ৱেপনছ এণ্ড ডিফেন্স এণ্ড টেকনলজিত হেল্প কৰিছে গতিকে তাৰ কাৰণে ডিৰেক্ট কনফ্ৰণ্টেশ্যনত ইণ্ডিয়াই কাৰো ছাইডটো ল'ব নোৱাৰিব কিন্তু নিজৰ মানুহক কিছুমান ডাইৰেক্টিভ দিছে নাম্বাৰ 1 এই যোনটো গাল্ফ ৰিজন হয় এই ৰিজনটোক নিজৰ ইণ্ডিয়ান চিটিজেন্সবোৰক বৰ্তমান সময়ত যাবলৈ মানা কৰিছে আৰু হয়তো ভৱিষ্যত যোনবোৰ মানুহ ইয়াতে আছে পুনৰ ভাৰতলৈ উভতাই ল'বলৈ তেওঁলোকে চেষ্টা কৰিব নাম্বাৰ 2 ইণ্টাৰনেশ্যনেলি ক্ৰুড অইল প্ৰাইচেছ ওপৰত যাব মানে তেলৰ দাম বাঢ়িব চিম্পল আৰু হয়তো সেইটো আৰু ওপৰলৈ যাব 3 নম্বৰ ষ্টক মাৰ্কেট ইণ্ডাইচেছ এতিয়া হয়তো তললৈ আৰু গৈ থাকিব আৰু ক্ৰেছ হোৱাৰো সম্ভাৱনা আছে আপুনি এইটো বুজিব লাগিব যে ৰাছিয়া আৰু ইউক্ৰেইনৰ কনফ্লিক্টটো ইমান বেছি সেনচিটিভ নাছিলে কাৰণ ইউক্ৰেইন এটা নিউক্লিয়াৰ পাৱাৰ নাছিল কিন্তু ইয়াতে যোনটো কনফ্লিক্ট হৈ আছে ইজৰাইল আৰু ইৰাণ দুইটাই হ'ল নিউক্লিয়াৰ পাৱাৰ্ছ যিহেতু নিউক্লিয়াৰ পাৱাৰ্ছ হয় নিউক্লিয়াৰ ৱেপনছ আছে তেওঁলোকৰ ওচৰত আৰু মাল্টিপল কাণ্ট্ৰিজ ইনভলভড আছে আৰু বহুত বেছি সেনচিটিভ টপিক হয় দুইটাৰে মাজত যোনটোত ধৰ্ম এটা ডাঙৰ ৰোল প্লে কৰে গতিকে এই গোটেই সিচুৱেশ্যনটো বহুত বেছি বেয়া হৈ যাব পাৰে বহুত বেছি জলদি গতিকে এই সিচুৱেশ্যনটোত সংযুক্ত ৰাষ্ট্ৰ আৰু ইউনাইটেড ষ্টেটছ ভাৰত আৰু চাইনাৰ দৰে ৱৰ্ল্ড পাৱাৰ্ছবোৰে কি ৰোল প্লে কৰিব সেইটো ভৱিষ্যত আমি চাবলগীয়া কথা ভিডিঅ'টো চাই যদি ভাল লাগিল কিবা নতুন বস্তু শিকা যেন লাগিছে আৰু এনেকুৱাই নতুন নতুন টপিকছ আৰু নতুন নতুন কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ৰেগুলাৰ নটিফিকেশ্যনছৰ কাৰণে বেল আইকনটো দবাই দিব তেতিয়ালৈকে ধন্যবাদ